আমাৰ পৰিয়ালৰ এগৰাকী সদস্যা মোৰ সহধৰ্মিনী কোভিড-19 ধৰা পৰিছে। আমি যোৱাটো মাহত এবাৰ পৰিয়ালৰ আটাইসকলে এবাৰ টেষ্ট কৰাইছিলোঁ আৰু সেইটো টেষ্ট স্বাব টেষ্ট কৰাইছিলোঁ আমি RT-PCR আৰু এই টেষ্টত আমাৰ সকলোৱে নিগেটিভ বুলি ধৰা পৰিছিল। কিন্তু আজি এমাহমানৰ পাছত পৰিয়ালৰ আটাইসকল সদস্যক পুনৰবাৰ টেষ্ট কৰাওঁতে আমাৰ শ্ৰীমতীৰ কোভিড পজিটিভ ধৰা পৰিছে আৰু আমি বৰ্তমান স্থানীয় ডক্টৰৰ পৰামৰ্শ অনুসৰি তেখেতক আমাৰ ঘৰতেই এটা সুকীয়া ৰুমত হোম আইচলেশ্যন কৰি পেলাই ৰখা হৈছে আৰু বিশেষ অসুবিধা মই একো দেখা নাই। বৰ্তমান তেওঁৰ স্বাস্থ্য ভালেই আছে, খোৱা বোৱাও কৰিছে, কেৱল মাত্ৰ পাতলীয়াকৈ জ্বৰ থকা বুলি তেওঁ জনাইছে আৰু ডক্টৰে বিভিন্ন ভিটামিন 2-এটা ভিটামিন আৰু কিবা সৰু সুৰা ঔষধ তেওঁ প্ৰদান কৰিছে আৰু সেইখিনি তেওঁ আজিৰ পৰা গ্ৰহণ কৰিছে। মই আশা ৰাখিছোঁ আগন্তুক কম দিনৰ ভিতৰত সপ্তাহ 10 দিনৰ ভিতৰত আমি পুনৰ নিগেটিভ বুলি টেষ্ট কৰাই ল'ব পাৰিম বুলি মই আশা কৰিছোঁ আৰু সকলোৰে পৰা এই মুহূৰ্তত মই আশীৰ্বাদ বিচাৰিছোঁ। যোৱা 4 দিন ধৰি মোৰ পাতলীয়া জ্বৰ হৈ আছিলে। ডক্টৰৰ পৰামৰ্শ অনুযায়ী ঔষধ পাতি সেৱন কৰিছিলোঁ যদিও বিশেষ মই ভাল পোৱা নাছিলোঁ। আজি আমাৰ পৰিয়ালটোৱে কৰোণা টেষ্ট কৰোঁতে দুৰ্ভাগ্যবশতঃ মোৰেই পজিটিভ আহিলে আৰু বৰ্তমান মই হোম আইচলেশ্যন কৰি আছোঁ আৰু লগতে ওচৰৰ এজন স্থানীয় চিকিৎসক তেখেতৰ পৰা মই ঔষধ পাতি গ্ৰহণ কৰিছোঁ আৰু সুস্থ আছোঁ যদিও মোৰ পাতলীয়া জ্বৰ আছে এতিয়াও। আৰু আপোনালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে ঘৰতেই থাকক, সুৰক্ষিত হৈ থাকক। আজি আমাৰ গৃহত যি কোভিড ৰেপিড টেষ্ট কৰা হৈছিল সেই পৰীক্ষাত দুৰ্ভাগ্যক্ৰমে এজন হাউচ গাৰ্ডৰো ধৰা পৰিছে। কিন্তু হাউচ গাৰ্ডজন যদিও বা ধৰা পৰিছে, তেওঁ আমাৰ ঘৰত আজি মাত্ৰ টেষ্ট কৰাৰ 2 ঘণ্টা পূৰ্বে তেওঁ আহি পাইছিলহে। ইয়াত থকা পূৰ্বৰ এজন আমাৰ ঘৰৰ গৃহৰক্ষী তেওঁ বদলি হৈ যোৱাত তেওঁৰ ঠাইত এজনক পঠাইছিল আৰু মই জনাত তেখেতে তিনিচুকীয়াৰ পৰা আহিছে। গতিকে 2 ঘণ্টাৰ আগতে তেখেতে আহি পেলাই আমাৰ ঘৰত মাত্ৰ নিশাটোও কটাব নাপালে। তেনেতে আমি টেষ্ট কৰাই থকাত মই তেওঁক পৰামৰ্শ দিলোঁ যে তুমিও টেষ্ট এটা কৰাই লোৱা আৰু সেই টেষ্ট কৰাই লোৱা কাৰণেই আজি তেওঁ ধৰা পৰিল যে তেওঁ কোভিড পজিটিভ আছে আৰু মই ভাবোঁ তেওঁ টেষ্ট কৰাৰ কাৰণে বহুত ভাল হ'ল। নহ'লে টেষ্ট নকৰোৱা হ'লে তেওঁ আজি আৰু 6জন ছিকিউৰিটি গাৰ্ড থাকে, হাউচ গাৰ্ড, গতিকে সেইকেইজনকো তেওঁ স্প্ৰেড কৰিলেহেঁতেন। গতিকে মই ভাবোঁ খুব উচিত সময়ত আমি এটা সঠিক পৰীক্ষা কৰাৰ কাৰণে বাকী সকলো বাচিছে বুলি মই জ্ঞান কৰিছোঁ। ধন্যবাদ।